আপোনালোকে সকলোৱে জানে PM কিষাণৰ 20 নম্বৰ কিস্তি 2025 চনৰ জুলাই মাহত মুকলি হ'ব। আজি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব জুলাই মাহৰ কিমান তাৰিখত PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। কৃষকৰ বাবে এটা ডাঙৰ আপডেট আহিছে। PM কিষাণৰ 20তম কিস্তিৰ তাৰিখ বৰ্তমান ভাৰতীয় কৃষকৰ মাজত আটাইতকৈ বেছি সন্ধান কৰা বিষয়। কেইমাহমান আগতে 19 নম্বৰ কিস্তি ক্ৰেডিট দিয়াৰ পিছত PM কিষাণৰ অৰ্থাৎ PM কিষাণ সন্মান নিধি আঁচনিৰ অধীনত কোটি কোটি হিতাধিকাৰীয়ে আগ্ৰহেৰে অপেক্ষা কৰি আছে PM কিষাণৰ কিস্তিৰ ধন। বৰ্তমান সময়ত কৃষকসকলক এই PM কিষাণৰ আঁচনিৰ ধন কেন্দ্ৰ চৰকাৰে মুকলি কৰি দিলে দেশৰ কৃষকৰ বহুত সহায় হ'ব। কাৰণ বৰ্তমান প্ৰায় সকলো কৃষকৰে খেতি পথাৰত কাম চলি আছে। বৰ্তমান ধনৰ প্ৰয়োজন। ভাৰতীয় কৃষকৰ বাবে PM কিষাণ কিয় গুৰুত্বপূৰ্ণ? 2019 চনত আৰম্ভ হোৱা PM কিষাণ আঁচনিৰ জৰিয়তে কেইবা লাখ টকা আগবঢ়োৱা হৈছে দেশৰ কৃষকসকলক। প্ৰায় 11 কোটিৰো অধিক যোগ্য কৃষকক বছৰি 6,000কৈ টকা দিব লাগে। বিশেষকৈ ঋতুভিত্তিক শস্যৰ ওপৰত নিৰ্ভৰশীল ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে আয়ৰ সহায়ৰ এক প্ৰধান স্তম্ভ হিচাপে পৰিগণিত হৈছে এই আঁচনিখন। ৰাষ্ট্ৰীয় বাতৰি কাকতৰ খবৰ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিহাৰৰ মতিহাৰীত গান্ধী ময়দানত এটা ৰেলী আৰু জনসভা আছে। এই খবৰটো বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰী ডাঙৰীয়াই যোৱা শুক্ৰবাৰে কনফাৰ্ম হৈছে বুলি জনাইছে। আৰু যিহেতুকে PM কিষাণৰ আঁচনিৰ ধন মুকলি কৰিলে সদায় কেন্দ্ৰ চৰকাৰে এখন জনসভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ দ্বাৰা মুকলি কৰে। গতিকে আহি থকা বিহাৰৰ মতিহাৰী গান্ধী ময়দানত হ'ব লগা জনসভাতে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মোদী ডাঙৰীয়াই মুকলি কৰিব বুলি আশা কৰা হৈছে। কিন্তু এইটো স্পষ্ট কৰাটো গুৰুত্বপূৰ্ণ যে এতিয়ালৈকে PM কিষাণৰ ৱেবছাইট pmkishan.gov.in ত কোনো আনুষ্ঠানিক জাননী প্ৰকাশ কৰা নাই। নিশ্চিত তাৰিখৰ সন্দৰ্ভত চৰকাৰে মৌনতা অৱলম্বন কৰাৰ ফলত ছ'চিয়েল মিডিয়াত বহু ভুৱা দাবী প্ৰচাৰ হৈছে। গতিকে সঠিক তথ্যৰ বাবে হিতাধিকাৰীসকলক কেৱল চৰকাৰী চেনেল অনুসৰণ কৰিবলৈ চৰকাৰে পৰামৰ্শ দিয়া হৈছে বা দিছে। বৰ্তমান আমি জানিব পৰা মতে সন্মুখত প্ৰধানমন্ত্ৰী মোদীৰ বিহাৰৰ মতিহাৰীৰ এখন জনসভা আৰু 27 জুলাই তাৰিখত প্ৰধানমন্ত্ৰী মোদীৰ দ্বাৰা প্ৰচাৰিত ভাৰতৰ জনপ্ৰিয় অনুষ্ঠান মন কী বাত নামৰ অনুষ্ঠান আছে। এই অনুষ্ঠানৰ দিনাখন নতুবা বিহাৰৰ জনসভাৰ দিনাখন কেন্দ্ৰ চৰকাৰে সুবিধা অনুযায়ী PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন মুকলি কৰিব বুলি আশা কৰা হৈছে। যিহেতুকে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ ধন জুলাই মাহত মুকলি কৰিবই লাগিব। কৃষক বন্ধু বান্ধৱীসকল, বিহাৰৰ মতিহাৰীৰ গান্ধী ময়দানত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ৰেলী আৰু জনসভা অহা জুলাই মাহৰ 18 তাৰিখে আছে বুলি বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধাৰী ডাঙৰীয়াই জনাইছে। দ্য টাইমছ অৱ ইণ্ডিয়া নামৰ বাতৰি কাকতৰ ৰিপৰ্টাৰজনক।
কিস্তিৰ ধন মুকলি 18 জুলাইত হওক বা নহওক এটা কথা স্পষ্ট যে PM কিষাণৰ 20 নম্বৰ কিস্তি অতি সোনকালে আহিব আৰু 2025 চনৰ জুলাইৰ ভিতৰত ঘোষণা হোৱাৰ সম্ভাৱনা আছে। সকলোৰে দৃষ্টি বিহাৰৰ মতিহাৰী আৰু PM মোদীৰ ভাষণত য'ত ইতিবাচক ঘোষণাৰ আশা বেছি। কৃষক বন্ধু বান্ধৱীসকল, সমালোচকসকলে যুক্তি আগবঢ়ায় যে সমাৱেশৰ সময়ত এনে ঘোষণাৰ সময় নিৰ্ধাৰণ কৰাটো ৰাজনৈতিকভাৱে প্ৰেৰিত হ'ব পাৰে। কিন্তু সমৰ্থকসকলে দাবী কৰে যে কৃষকৰ ওচৰলৈ যোৱা যিকোনো সুবিধাই শেষত সহায়ক হয়। সময় যিয়েই নহওক কিয়, যিকোনো প্ৰকাৰে PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তাৰিখ এতিয়াও এক বহু প্ৰত্যাশিত ঘোষণা। সদৌ শেষত সজাগ থাকক, অৱগত থাকক আৰু আপোনাৰ PM কিষাণ বিৱৰণসমূহ আপডেট কৰি ৰাখক। যদি আজি এই চেনেলত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি আপুনি এই চেনেলটো চাই কিছু সহায় হোৱা যেন অনুভৱ হৈছে তেনেহ'লে আপুনি আপোনাৰ বন্ধুবৰ্গক যিমান পাৰে এই চেনেলটো লাইক আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।